আজি যেটো তাৰমানে দৃশ্য আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে সেই আজি দৃশ্যতে আজি জলজল পথ আজি সেইটোহে আজি যেটো দৃশ্য এইটো ৰিজাল্ট আমাক অলৰেডি দেখাই দিলে গতিকে ইয়াত প্ৰত্যাহ্বানৰ কোনো কথা নাই আজি আমি ইয়াত 5 জন বিপিএফ হিচাপত জয়ী হ'ব সেইটো একেবাৰে 100% সেইটো আমি মাৰ্জিনটো নকম কিন্তু বিপুল বৰ্ডৰ আমি জয়ী হ'ম সেইটোৱে আমি কম মই আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমাৰ 5টা বিটিসি সমষ্টি গোসাইগাঁও সাব ডিভিজনৰ অধীনত যিবিলাক আছিলে এইবিলাক সমষ্টিৰ পৰা আজি হাজাৰ হাজাৰ আমাৰ বিপিএফ সাপোৰ্টাৰ শুভাকাংক্ষী সকলে একেলগে আহি পেলাই আমাৰ 5 জন যিসকল নতুনকৈ আমি মনোনীত প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছো এই আমাৰ শুভ কামত যোগদান কৰা প্ৰতিজন আমাৰ বিপিএফ দলৰ কৰ্মী শুভাকাংক্ষী সকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ 5 জন মানে মনোনীত প্ৰাৰ্থীৰ হৈ আজি হোসাকৈ আমাৰ এই গোসাইগাঁও টাউনত যেটো নেকি আমাৰ মানে লানি নিচিগা জনগণৰ যেটো অংশগ্ৰহণ ইয়াৰ দ্বাৰা দি হেতুকে প্ৰমাণিত কৰিব পৰা হৈ গল যে আগন্তুক বিটিসি ইলেকশ্যনত 5টা বিটিসি সমষ্টি গোসাইগাঁও সাব ডিভিজনৰ অধীনত যিবিলাক আছে সেইবিলাক সমষ্টিৰ পৰা আমাৰ বিপিএফ দলে স্পষ্টভাৱে হাজাৰ হাজাৰ ভোটৰ ব্যৱধানত আমি জিকি আহিম ইয়াৰ এটা মানে স্পষ্ট প্ৰমাণটো আজি দেখা পাইছো হয় আজি ৰাজ্য হাজাৰ হাজাৰ মানুহ আহি এটি প্ৰমাণ আমি বিপুল ভোটত জিকিম এটো নিশ্চয় আমাৰ ফেক্টৰ নহব কোনো আজি আমি বিজয় অলৰেডি হৈ গল বুলি ভাবিলো আজি মনোনয়ন পত্ৰ দাখিল কৰাত হাজাৰ হাজাৰ অজস্ৰ মানুহবিলাকে অংশগ্ৰহণ কৰাৰ দ্বাৰা দি এটোকে স্পষ্টভাৱে প্ৰমাণ হিচাপে দেখুৱাইছে যে বিপিএফ দলৰ 5টা সমষ্টিৰ 5 জন কেণ্ডিডেট আমি যিসকল আছো আমি 5 জনে ইতিমধ্যে জিকিছো 5 জন কেণ্ডিডেটক এতিয়া কোনেও ৰখিব নোৱাৰে 5 জন কেণ্ডিডেট সবে বিপুল ভোটৰ ব্যৱধানত আমি সহজে জিকি যাব পাৰিম ইয়াৰ কোনো সন্দেহ নাই মই আজি আমাৰ এই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমাৰ এই কি কয় শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিল গুমা আৰু কচুগাঁও এই 5টা সমষ্টিৰ পৰা হাজাৰ হাজাৰ যিসকল বিপিএফৰ কৰ্মী যিসকল বিপিএফৰ সাপোৰ্টাৰ বিলাকে আহিলে তেওঁলোকে সহানুভূতি আৰু একেবাৰে অংশগ্ৰহণ কৰি পেলাই সহযোগ আগবঢ়ালে দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিলে আৰু একেবাৰে আপচিনভাৱে আগন্তুক বিটিসি ইলেকশ্যনত এটা ৰাজনৈতিকভাৱে যেটো যুঁজ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে হাজু হৈ যে আহিলে ইয়াৰ কাৰণে প্ৰতিজন দলৰ নেতা কৰ্মী সকললৈ সদস্য শুভাকাংক্ষী সকললৈ আমাৰ 5 জন কেণ্ডিডেট বিলাকৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো বিপিএফৰ চৰকাৰ ইতিমধ্যে হৈ গল বুলি আপোনালোকে ধৰি লওক বিপিএফৰ চৰকাৰ হোৱাটো কোনেও আৰু বাধা দিব নোৱাৰে কোনো শক্তিয়ে আৰু বিপিএফ দলৰ চৰকাৰটো এতিয়া আৰু ৰখিব নোৱাৰে ৰাজ্যৰ চৰকাৰ বিপিএফৰ চৰকাৰ হাগ্ৰামা মহিলাৰ সাহেবৰ নেতৃত্বত এতিয়া বিটিসিত শক্তিশালী চৰকাৰ একক সংখ্যা গৰিষ্ঠতা অৰ্জন কৰি পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম ইয়াত একো সন্দেহ নাই নহয় প্ৰত্যাহ্বান বুলি আমি তেনেকুৱা দেখা নাই যিসকল আজি চাওক যিমান জত কেণ্ডিডেট আমি থিয় কৰাইছো প্ৰত্যেকজন কেণ্ডিডেটে জিকি আহাৰ এই স্পষ্ট পিকচাৰটো আমি দেখিবলৈ পাইছো কোনো দলৰ পৰা আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে বুলি আমি নাভাবো